বজাৰলৈ গ'লে মাছৰ বজাৰখন দেখিলে শৈশৱৰ দিনবোৰলৈ মনত পৰি যায়। আগতে গাঁৱত থাকোঁতে যে কিমান মাছ আৰু মাটি ৰুই থাকোঁতেও বোকাৰ মাজত পুঠি মাছবিলাক ওলায় আৰু কিমান ভাল লগা আছিলে সেই দিনবোৰ। বাৰু এতিয়াতো আৰু সেই দিন নাই। অৱশ্যে গাঁৱত এতিয়াও মাছ ওলায় দেই। আৰু যেতিয়া বাৰিষা উজান উঠে বহুত মাছ ওলায়। আৰু অৱশ্যে আমি সেই ভোগ কৰিব নাপাওঁ, বিশেষকৈ সেই সময়ত ঘৰলৈ যোৱা নহয়েই। আৰু সেয়ে বজাৰৰ পৰাই মাছ আনি খাবলৈ বাধ্য হওঁ, কি কৰিব, উপায় নাই নহয় জানো। বজাৰৰ পৰা এইকেইটা লাচিম মাছ বুলি কৈছে, লাচিম মাছকেইটা মই কিনি আনিছোঁ। লগতে দুটা পুঠি মাছো আছিলে, যিটো চেনী পুঠি বুলি কয়, আপোনালোকে কি বুলি কয় জনাবচোন দেই। আৰু সেইকেইটা চেনী পুঠি দুটা ফ্ৰাই কৰিম ভালকৈ, আৰু বাকী মাছকেইটা আধাকৈ ফ্ৰাই কৰি মই শাকৰ লগত বনাম। এয়া শাক ৰেডি কৰি আছোঁ, শাকখিনি কাটি লৈছোঁ। আৰু এয়া সৰিয়হ শাক দেই, বজাৰত ওলাইছে কোমল কোমল সৰিয়হৰ শাক। অৱশ্যে এইটো ভিডিঅ'টো আজি এমাহমানৰ আগৰে হয়, মই এডিটিং কৰিব নোৱাৰাৰ কাৰণে থাকিয়েই গ'ল। বাৰু যি নহওক, মাছ ফ্ৰাই কৰি লোৱা কেৰাহীখনতে সেই থাকি যোৱা তেলকণতে মই অকণমান পাঁচফোৰণ দি দিছোঁ, পিঁয়াজ এটা কাটি দিছোঁ আৰু শুকান জলকীয়া দুটাও ফোৰণ মাৰিছোঁ। এনেকৈ ফোৰণ মাৰিলে মাছৰ তৰকাৰীখন যে খাবলৈ ইমান ধুনীয়া হয়। আৰু শাকৰ লগত মাছ বুলি ক'লে মই এনেও চিটিকাত লগাৰ নিচিনা। আজিকালি মাছ বুলি ক'লে মোৰ দুখ লাগে, কিয় জানো, আগতে ইমান এটা নাছিলে। এতিয়া মাছ বুলি ক'লে মানে বিভিন্ন ধৰণে বনাই বনাই খাবলৈ মন যায়, আৰু সেইকাৰণে এনেকুৱা হৈছে নেকি। আৰু বাৰু যি নহওক, বিলাহী দুটাও কাটি লৈছিলোঁ সৰু সৰুকৈ। এয়া পকা বিলাহী দুটা দি দিলোঁ, আৰু বিলাহীখিনি গলালৈকে মই এনেকৈ লৰাই থাকিম কম জুইত। আৰু তাৰ লগতে হালধিও দি দিছোঁ। এয়া শাকখিনি কুটি লৈছিলোঁ, আৰু নতুন আলু, কি ক'ম আৰু, মুঠতে নতুন আলু এটা দি দিছোঁ দেই। শাকৰ লগত আলু অকণমান হ'লে ভাল লাগে নহয় জানো। আৰু গোটেইখিনি বিলাহী, শাক, আলু গোটেইখিনি কম জুইতে মই ভাজি আছোঁ। আৰু ইয়াতে মেহনত কৰিবলগীয়া ইমান দৰকাৰ নাই। নহৰু আদা থেতেলিয়াই সেয়া তেলত দিছোঁৱে অলৰেডি, আৰু একো নিদিওঁ দেই। আৰু মছলা চছলা দি পেলাই শাক খাবলৈ হ'লে নাই। আপোনালোকে জানো শাকত মছলা ব্যৱহাৰ কৰে জনাবচোন, মই হ'লে ব্যৱহাৰ নকৰোঁ দেই। এনেকৈয়ে খাই ভাল লাগে। আৰু অকণমান পানী দি সিজিবলৈ দিলোঁ 5-10 মিনিটৰ পিছত। তাৰপিছত আকৌ অকণমান পানী দি দিম, পানী দি পেলাই মাছকেইটা দি উতলিবলৈ দিম। আৰু হৈ গ'ল মোৰ তৰকাৰী। এয়া ধুনীয়াকৈ লাচিম মাছকেইটা দি দিলোঁ, 4-5টামান দি দিছোঁ। আৰু ফাইনেলি মোৰ 15 মিনিটমানৰ পিছত মাছৰ আঞ্জাখন হৈ গ'ল। আৰু দেওবাৰ বুলি ক'লে অকণমান মাছ মাংস খাবলৈ নাপালে দেওবাৰ নোহোৱা যেনে লাগে। বাকী বাৰত মাছ মাংস খালেও দেওবাৰৰ দিনটোত অকণমান যদি মাছ নাখাওঁ, মানে নোখোৱা যেনহে লাগে। আৰু সেইকাৰণে ভাবিলোঁ অকণমান ভালকৈ ৰান্ধি খাওঁ, যিহেতু দেওবাৰৰ দিনটোত সময়ো পাওঁ ভালকৈ অকণমান বনাই খাবৰ কাৰণে মনৰ পচন্দৰে। আৰু এয়া সৰিয়হ শাকৰ লগত মাছৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গ'ল। লগতে আছিলে উৰহি ফ্ৰাই। উৰহি 3-4টামান মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ, একো বিশেষ কৰা নাই। টাৱা এখনত দি দিছোঁ কাটি পেলাই, আৰু নিমখ হালধি অকণমান দি পেলাই লৰাই দিছোঁ। আৰু এয়া চেনী পুঠি মাছ দুটা ফ্ৰাই কৰি লৈছোঁ। আৰু মই এই মাছটো খাই বৰ ভাল পাওঁ, কিছুমানে আকৌ সোৱাদ নাপায় বুলি কয়। বাৰু যি নহওক, মোৰ আজিৰ থালিখন হৈ গ'ল। ঘৰতে বনোৱা ভোট জলকীয়াৰ আচাৰ, পাপৰ ফ্ৰাই, আৰু লগত আছে 2 নেমু। এনেকৈ ভাত সাজো খালোঁ। বৰ সোৱাদ হৈছিলে খাবলৈ। আপোনালোকে সৰিয়হ শাকৰ লগত মাছ বনাই খায়নে বাৰু জনাবচোন দেই। আৰু লাচিম মাছ কোনে কোনে নাই খোৱা জনাবচোন। বাৰু আজিলৈ আহোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।